নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাঘ বিহু সম্পৰ্কে কিছু কথা আপোনালোকক ক'ব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। পুহ মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহুক ভোগালী বিহু বুলি কোৱা হয়। আৰু এই সময়ত ধনী দুখীয়া সকলোৰে ঘৰত এমুঠি ধান চাউল খাবলৈ থাকে আৰু সেইবাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ চিৰা নানা ধৰণৰ লাড়ু আখৈ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হৈছে মেজি পোৰা। এই সময়ত সূৰ্য মকৰ সংক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দুমাহীক মকৰ সংক্ৰান্তি বোলা হয়। মাঘ বিহু আদিম যুগৰে পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। মাঘ বিহু আদিম যুগত বড়োমূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল আৰু পাছত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণসকলে হিন্দু ৰীতিমতে তিথি নিৰ্ধাৰিত কৰি দিছিল। মাঘ বিহুৰ প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। এই মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। আনহাতে উৰুকা শব্দটো চুতীয়া ভাষাৰ পৰা আহিছে বুলি জনা যায়। মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ ব্যৱহাৰ কৰা কাঠ বা খেৰৰ দম। বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ বা আদিৰে তৈয়াৰ কৰাও দেখা যায়। মাঘ বিহুৰ উৰুকা নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰে আৰু ইয়াৰ পৰাই বিভিন্ন ধৰণৰ অপায় অমংগল দূৰ হয় বুলি বিশ্বাস কৰা হয়। আৰু এতিয়া মই আপোনালোকক উৰুকাৰ নিশাৰ কিছু পৰম্পৰা ক'ম। উৰুকা ৰাতি চেমনীয়া ল'ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি শাক পাচলি আদি চুৰ কৰি আনে। কাৰোবাৰ ঘৰত দুজনমান ল'ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী কেইজনমানে বাৰীৰ পৰা হাঁহ কুকুৰা জেউৰা আদি চুৰ কৰি লৈ যায়। আৰু এই প্ৰথাৰ বাবে গৃহস্থও উৰে ৰাতি বাৰী চৌহদ আদিত চকু ৰাখে। উৰুকাৰ দিনা মাছ ধৰা পৰম্পৰাও আমাৰ মাজত আছে। বিহুৰ উৰুকাৰ দিনা বিল নদী পুখুৰীত একেটা চুবুৰী বা একেখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে। এই প্ৰথা অনুসৰি বিল নদী পুখুৰী আদিত মাছ ধৰি উৰুকাৰ দিনা ভোজ ভাত খায়। মাঘ বিহু উপলক্ষে অসমত বিভিন্ন ধৰণৰ খেল ধেমালিও অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ ভিতৰত হৈছে চৰাই যুঁজ। অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাই যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত এই যুঁজ অনুষ্ঠিত কৰা হয় আৰু এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলিটোৱে জয়লাভ কৰে। এই বুলবুলি চৰাই যুঁজ কেতিয়া আৰম্ভণি হৈছিল সেই কথা সঠিককৈ কোৱাটো অলপ টান। কথিত কাহিনী অনুসৰি মাঘ বিহুৰ প্ৰথম দিনা এগৰাকী নিপত্তিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত যুঁজ দেখি মুগ্ধ হৈছিল আৰু তেতিয়াৰে পৰা তাত বছৰি মাঘ বিহুৰ দিনা এই যুঁজ অনুষ্ঠিত কৰি আহিছে। ইয়াৰ বাবে বিশেষ ফাণ্ডৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ যুঁজৰ বাবে প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলিবোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়। মাঘ বিহুৰ সময়ত খেলা আন এটা খেল হৈছে ম'হ যুঁজ। মাঘ বিহুৰ সময়ত ম'হ যুঁজৰ আয়োজন সম্পৰ্কে বিভিন্নজনৰ বিভিন্ন মত পোৱা যায়। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰাই এই খেল উপভোগ কৰিছিল। মাঘ বিহুৰ যুঁজত অংশগ্ৰহণ কৰা ম'হবোৰক আহিন কাতি মাহত প্ৰতিপালন কৰি সাজু কৰোৱা হয়। ম'হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানত এই খেল উপভোগ কৰে। মাঘ বিহুৰ ম'হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম'হে অংশগ্ৰহণ কৰা দেখা যায়। এবিধ হৈছে অসমীয়া আৰু আনবিধ হৈছে আদৰাঙী। অসমীয়া ম'হৰ শিংযোৰ মেলাহী, কপাল বহল আৰু অৱয়ব ডাঙৰ। ইহঁতে প্ৰশিক্ষক ওচৰত দেখাৰ লগে লগে মূৰটো দাঙি ফেৰ পাতে। গোৱালে নাকি খুলি দিয়াৰ পাছত কপালে কপালে খুন্দা মাৰি শিঙেৰে ইহঁতে ইটোৱে সিটোক আঘাত হানিবলৈ চেষ্টা কৰে, কিন্তু ইহঁতে বেছি সময় নুযুঁজে। আনহাতে আদৰাঙী ম'হে বহু সময় যুঁজিব পাৰে। ইহঁতৰ শিংবোৰ ঘূৰণীয়া। ইহঁতে ইটোৱে সিটোক গলধনত আঘাত হানিবলৈ চেষ্টা কৰে। এই যুঁজক উজনি অসমত কাপ যুঁজ বুলিও কোৱা হয়।
মহে যুঁজোতে চকু দুটা মুদি লয়। যুঁজত এবাৰ হৰা মহে জাকত চৰোতে পুনৰ অন্য মহৰ লগত নুযুঁজে। মাঘ বিহুৰ সময়ত খেলা আন এটা জনপ্ৰিয় খেল হৈছে কণী খেল। কণী যুঁজ অসমৰ এটি জনপ্ৰিয় খেল। বহাগ বিহুৰ কেইদিনমান আগৰ পৰাই আৰম্ভ হৈ বিহুৰ উৰুকালৈকে কণী যুঁজ চলি থাকে। খেলাৰুসকলে বিভিন্ন ঠাইৰ পৰা টান কণী কিনি আনে। টান কণীৰ আন এটা নাম হৈছে সয়া। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত দৰদাম ঠিক কৰাৰ প্ৰয়োজন। দৰদাম ঠিক হোৱাৰ পাছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাঙে তেওঁৰ কণীটো কণী নভঙাজনক দিব লাগে। এই কণী যুঁজত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। মাঘ বিহুৰ সময়ত খেলা আন এটা খেল হৈছে কড়ি খেল। কড়ি খেল অসম, নেপাল, বাংলাদেশৰ এবিধ পৰম্পৰাগত গ্ৰামীণ খেল। কড়ি খেল হৈছে একক আৰু দলীয়ভাৱে 2জনৰ পৰা 10জনলৈকে খেলিব পৰা এক প্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এই খেলত পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়তো এই খেল অতি জনপ্ৰিয়। নেপালত কড়ি খেলক এক প্ৰকাৰৰ জুৱা খেল বুলিও ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই কড়িবোৰ দেৱী লক্ষ্মী আৰু সম্পদৰ প্ৰতীক হিচাপেও উপাসনা কৰা হয়। মাঘ বিহুৰ সময়ত খেলা আন এটা খেল হৈছে নাও খেল। প্ৰাচীন কালৰে পৰা যিবোৰ খেল প্ৰচলিত হৈ আহিছে তাৰ ভিতৰত নাও খেল অন্যতম। অসম এখন নদীমাতৃক দেশ আৰু সেয়েহে পানীৰ লগত জড়িত খেলসমূহ অতি পুৰণি আৰু ইয়াৰ ভিতৰত নৌকা চালান মুখ্য। বৰ্তমান সংবাদ মাধ্যমৰ প্ৰচাৰৰ ফলত নাও খেলে অতি জনপ্ৰিয়তা লাভ কৰিছে। নামনি অসমৰ বৰপেটা, নলবাৰী আৰু পলাশবাৰীৰ লগতে গোৱালপাৰা অঞ্চলত এই খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে। বিহু আৰু দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এই উৎসৱ অনুষ্ঠিত কৰা হয়। এই নাও খেলৰ নাওসমূহ সাধাৰণতে নাৱতকৈও দীঘল, ভিন্ন প্ৰতীক আৰু ৰং বিশিষ্ট। নাও খেলৰ লগত জড়িত আন এক লোকাচাৰ হৈছে নাও খেলৰ গীতসমূহ। ইয়াকে নাৱৰীয়া গীত বুলিও কোৱা হয়। এই গীতসমূহত থলুৱা জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। ই অসমৰ লোক সংস্কৃতিৰ এক অন্যতম উপাদান। জাতীয় উৎসৱ হিচাপে বিহুৱে অসমীয়া সমাজত ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে আৰু ই মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। মানুহৰ মাজত বয়ন শিল্প আৰু খেল ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।